ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোৱে বৰ্ণ কেইপ্ৰকাৰৰ জানা হয়নে? বৰ্ণ দুই প্ৰকাৰৰ, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণক আমি অফলা বুলিও কওঁ আৰু ব্যঞ্জন বৰ্ণক কফলা বুলিও কওঁ। এই স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ দুয়োখন মিলাই কিছু বৰ্ণত আমি মাত্ৰা ব্যৱহাৰ নকৰোঁ। মাত্ৰা ক'ত থাকে? ওপৰত থাকে, আঁচডাল যে। ঠিক সেইদৰে কিছু সংখ্যক বৰ্ণত আমি অৰ্ধমাত্ৰা অৰ্থাৎ আধা মাত্ৰাৰ ব্যৱহাৰ কৰোঁ আৰু কিছু সংখ্যক বৰ্ণত আমি সম্পূৰ্ণ মাত্ৰা ব্যৱহাৰ কৰোঁ। গতিকে আহাচোন আজি আমি কোনকেইটা বৰ্ণত সম্পূৰ্ণ মাত্ৰা লাগে, কোনকেইটা বৰ্ণত অৰ্ধমাত্ৰা লাগে আৰু কোনকেইটা বৰ্ণত একেবাৰেই মাত্ৰা ব্যৱহাৰ নহয় সেই সম্পৰ্কে আলোচনা কৰোঁ। মাত্ৰা নথকা বৰ্ণ: এ, ঐ, ও, ঔ, ঙ, ঞ, হছন্ত ত, অনুস্বাৰ, বিসৰ্গ, চন্দ্ৰবিন্দু। অৰ্ধমাত্ৰা থকা বৰ্ণকেইটা হ'ল, অৰ্ধমাত্ৰা মানে আধা মাত্ৰা: ঋ, খ, গ, ঝ, মূৰ্ধন্য ণ, দন্ত্য থ, দন্ত্য ধ, প, তালব্য শ। এতিয়া সম্পূৰ্ণ মাত্ৰা থকা বৰ্ণকেইটা হ'ল ক, ঘ, প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য ড, মূৰ্ধন্য ধ, দন্ত্য ত, দন্ত্য ড, দন্ত্য ন, ফ, ব, ভ, ম, অন্তঃস্থ জ, ৰ, ল, ৱ, মূৰ্ধন্য ষ, দন্ত্য স, হ, ক্ষ, দৰে ৰ, ধৰে ৰ, অন্তঃস্থ য়, অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ আৰু দীৰ্ঘ উ। গতিকে তোমালোকে সকলোৱে গম পালানে যে কোনকেইটা বৰ্ণত মাত্ৰা নাথাকে, কোনকেইটা বৰ্ণত অৰ্ধমাত্ৰা থাকে তথা কোনকেইটা বৰ্ণত সম্পূৰ্ণ মাত্ৰা থাকে। গতিকে তোমালোকে ধুনীয়াকৈ মনোযোগেৰে পঢ়িবা আৰু মনত ৰাখিবলৈও চেষ্টা কৰিবা।